নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু কুশলে আছে। আজি মই এখন খুব ধুনীয়া ফেব্ৰিক পেইণ্টিঙৰ বেডশ্বীট লৈ আহিছোঁ। এইখন চাওকচোন, ইয়াৰে এখন একেবাৰে চিম্পুল উকা বেডশ্বীট হয় আৰু ইয়াৰ মাজত এনেকৈ পাৰ্পিন লগাই দিয়া হৈছে। এইটো কিন্তু ফেব্ৰিক কৰা নাই, এইটো মানে বেলেগ কাপোৰ লগাই দিয়া হৈছে। ইয়াতে বগা ওপৰত এনেকুৱা ধৰণৰ কাপোৰ লগাই দিয়া হৈছে আৰু ইয়াৰ ওপৰতে ফেব্ৰিক কৰা হৈছে এনেকৈ। কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন, খুব ধুনীয়া লাগিছে নহয়নে? আৰু ইয়াতে ছাইডত চবতে মানে পাৰ্ফিউম লগাই দিছে সোণালী ৰঙৰ। এয়া তাৰপিছতে এয়া চাওকচোন, দুটা চৰাই এনেকৈ দিছে। এই বেডশ্বীটখন কৰিছে আমাৰ ওচৰৰে বৌ এগৰাকীয়ে। তেওঁ খুব ধুনীয়াকৈ বনায় এইবিলাক বস্তু। আৰু ইয়াত চাওকচোন, মানে মাজতে এনেকৈ ডাঙৰ কৰি দিছে। ইয়াতে ধুনীয়াকৈ চৰাইকেইটা আঁকি দিছে গছৰ ডালত বহি থকা, আৰু মানে ছাইডত সৰু সৰুকৈ চুককেইটাত এনেকৈ লগাই দিছে। আৰু এইখন গোটেইখন এনেকুৱা লাগিছে, এয়া গোটেই চাৰিটা চুকতে সৰু সৰুকৈ লগাই দিছে আৰু মাজৰডোখৰ ডাঙৰ কৰি দিছে। এয়া কিন্তু ফেব্ৰিক কৰা মাজৰ। ইয়াৰ পাছতে এইকেইটা হ'ল গাৰুৱাকেইটাতো ঠিক একেধৰণে কৰিছে। ইয়াতে মাজৰডোখৰত ডাঙৰ কৰি দিয়া হৈছে আৰু ছাইডতে ঠিক তেনেকৈ সোণালী ৰঙৰ পাৰ্পিন লগাই দিছে আৰু দুটা চৰাই এনেকৈ বনাই দিছে। আৰু এয়া চাওকচোন, বৰ ধুনীয়া লাগিছে নহয়নে? আৰু ইয়াৰ পাছতে এই যে ৰঙা এয়া দেখিছে, এইখন হ'ল চোফাৰত পোৱা চোফাৰৰ কভাৰ। আৰু খুব ধুনীয়াকৈ আৰ্ট কৰিছে, বৌগৰাকীয়ে ধুনীয়াকৈ বনাইছে। আৰু এয়াও ফেব্ৰিকেই কৰিছে। আপোনালোকে চাওকচোন, ইয়াৰো ছাইডতে মানে তলে তলে ৰাউণ্ডটোত পাৰ্ফিউম লগাই দিছে এনেকুৱা ধৰণৰ জিলিকি থকা। আৰু এইকেইখন চাওকচোন, এই দুখন মই ইয়াত দেখাই দিছোঁ আপোনালোকক। গোটেইকেইখন এনেকৈয়ে বনাইছে বাৰু। ফেব্ৰিক কৰিও খুব ধুনীয়াকৈ মানে নিজৰ মানে বস্তুবিলাক বনাই ল'ব পাৰি। তাৰ পিছতে এইখন ইয়াৰে চেণ্টাৰ টেবুলখনত পৰা কভাৰটো এইখন ৰাউণ্ডকৈ দিছে। খুবেই ধুনীয়া লাগিছে, একদম ৰাউণ্ডকৈ কৰি ছাইডতে পাৰ্ফিউম লগাই দিছে আৰু মাজতে কি কয় ফুলপাহ আঁকি দিছে। খুব ধুনীয়া লাগিছে। এয়া চাওকচোন, ফেব্ৰিক কৰিও বহুত ধুনীয়া মানে কাপোৰ তৈয়াৰ কৰিব পাৰি। আৰু এই বৌগৰাকীয়ে মানে এনেকুৱা ধৰণৰ কাপোৰবিলাক বনাই থাকে। আৰু এইখন ডাঙৰ চোফাৰ কভাৰখন এইখন। আৰু আপোনালোকে ভিডিঅ'টি চাই কেনেকুৱা পাইছে জনাব। যদি ভিডিঅ'টি চাই ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু শেষত আপোনালোকক